Hi everyone, welcome back to my YouTube channel. মোৰ নতুন ভিডিঅ'ত তালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোবিলাক ভালে আছে আৰু আমি সকলোবোৰ ভালে আছো আৰু একদম পূজা গাত লাগিছে এতিয়া যাবলৈ ওলাইছো কাৰণে দুলিয়াজনলৈ এবাৰ মানে পূজা যেহেতু মই যাম জবছৰ যোৱা নাছিলো আৰু মই কৈছিলো যোৱাটো ব্লগত মানে লাষ্ট ব্লগটোত মই কৈছিলো যে আমাৰ দুলিয়াজনৰ ঘৰত নৱৰাত্ৰি পূজা কৰা হয় 9 দিন পুৰা পূজা হ'ব আৰু এবাৰ যেহেতু 15 অক্টোবৰৰ পৰাই পৰিছে আৰু আজি হৈছে 12 অক্টোবৰ আৰু আজি মাহাতৰ ঘৰত থাকিমগে মুহূৰ্ত থাকি পেলাই কাইলৈ ৰাতিপুৱা আকৌ আমি দুলিয়াজনৰ কাৰণে ওলাম মানে কাইলৈ গৈ পামগে আৰু আবেলি আৰু 14 তাৰিখৰ দিনটোহে যা যোগাৰ কৰিবলৈ থাকিব সেই কাৰণে মানে আজি ওলাইছো যাবলৈ আৰু এতিয়া আবেলি হৈছে 3টা বাজিব হৈছে আৰু মোৰ দাদাও আহিছে জেঠাই ল'ৰাটো আহিছে পাপুদা তাক আকৌ খানাপাৰাৰ পৰা লৈ পেলাই আমি মানে মাহাতৰ মানে মুহূৰ্তলৈ যামগে আৰু ৰাতি হ'বগে আৰু গৈ পাওঁতে আৰু হেয়াই 15 তাৰিখৰ পৰা যেহেতু পূজা আৰম্ভ হ'ব সেইখিনি আপোনালোকক দেখাম কন্টিনিউ কৰি গৈ থাকিম ব্লগ বিলাকত মানে নৱৰাত্ৰিৰ পূজা কেনেকৈ কি হয় সেইখিনিটো মই কৈছিলো বাকিখিনি আপোনালোকক আমাৰ ঘৰৰ পূজাও দেখুৱাম তো ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু হেয়াই ব্লগটো আৰম্ভ কৰিছো আপোনালোকে এণ্ডিঙলৈকে চাই থাকিব বুলি আশা কৰিলো বলক তেতিয়াহ'লে গৈ থাকো আৰু দুৰ্গা পূজাৰ ব্লগ মানে আমাৰ নৱৰাত্ৰিৰ ব্লগটো আজিৰ পৰা আমি আৰম্ভ কৰি দিওঁ Hi everyone, finally আমি দুলিয়াজান আহি পালোহি আৰু আমি জগলে পালোহি বাৰু কিন্তু ভিডিঅ'হে বনোৱা নহ'লে আমাৰ ঘৰৰ পৰা মানে কি হ'ল সেইদিনাখন গুৱাহাটীৰ পৰা ওলোৱা দিনাখন আমি আমাৰ ঘৰ আহি পাওঁতে ৰাতি 11টা বাজিলে তাৰপিছত ভাত পানী খাই শুই মেলি আকৌ কালি মানে আমি 10টা বজাত দুলিয়াজানৰ কাৰণে আকৌ ওলাই দিলো ঘৰত ব্ৰেকফাষ্ট কৰি পেলাই তো আহি পেলাই পাওঁতে সেয়া 3টা 3:30 হৈ গ'ল আৰু আহি ইমান ভাগৰে যুগৰে মানে একো ভিডিঅ' বনোৱা নহ'লে আজিহে আকৌ ভিডিঅ' কণ্টিনিউ কৰিছো তাকো এতিয়া আবেলি হ'ল বাৰু দুপৰীয়া ভাত খাই মানে 3টা 3:30 হ'ল বিচাগে এতিয়া কাৰণ আগবেলাটো পুৰা ব্যস্ত আছিলো যেহেতু কাইলৈৰ পৰা আমাৰ পূজা ষ্টাৰ্ট হ'ব কাইলৈৰ পৰা নৱৰাত্ৰি ষ্টাৰ্ট আৰু আজি যেহেতু মহালয় হয় গতিকে সকলোকে মহালয়াৰ শুভেচ্ছা যাচিলো শুভ মহালয়া সকলোকে তাৰপিছতে হেয়াই ৰাতিপুৱা বেলা মানে পূজাৰ কামতে ব্যস্ত থকা হৈছিলে পূজা মানে যোনটো ৰুমত কৰা হ'ব সেই ৰুমটো চাফ চিকুণ কৰা হৈ গ'ল পুৰা ধুই দিয়ে মানে তলৰ পকা চকাবিলাক পুৰা মানে একদম পানী দি ধুই দিয়া হয় আৰু পুৰা কিচেন সব আজি চাফাই হৈছে মানে অলৰেডি মানে বাকিবোৰ বস্তুটো চাফাই হ'লে ঘৰত আমাৰ যেনেকৈ বিহুত পৰ্দা চৰ্দা ধোৱা হয় সেই সকলোবিলাক মানে ভাবিয়ে মানে সেইবিলাক চব কৰি মেলি ৰেডি কৰি থৈছে মানে আগতীয়াকৈ মোলে একো বাকী থকা নাই চব তেওঁ কৰিছে সেইবিলাক আৰু আজি কিচেন সেইবিলাক মানে কাৰণ কালিতো ননভেজ খোৱা হৈছে ন আজিৰ পৰা আৰু বন্ধ গতিকে সেই সকলোবিলাক মানে চাফা চিকুণ মানে কৰা হৈছে আৰু চব লাগি গৈছে কামত মানে আজি আৰু তো সেইবিলাক কৰি মেলি আগবেলা সেয়া গ'ল তাৰপিছত আকৌ গা পা ধুই মেলি কি হ'ল পূজাৰ যিহেতু আমাৰ যিখন বেদী বনাব সেই বেদীখনত মানে চাউলেৰে কিবা নিয়ম কৰি পেলাই চাউলেৰে সজোৱা হয় তো সেই চাউলখিনি আকৌ কালাৰফুল হয় হালধীয়া ৰঙা সেউজীয়া তেনেকৈ আৰু মেবি নীলা সেই 4-5টামান কালাৰৰ চাউল বনাব লাগে মানে ৰং কৰিব লাগে সেইখিনি কৰি মেলি ৰ'দত ধুনীয়াকৈ শুকাই আজি বতৰটো ধুনীয়া যিহেতু আৰু বতৰটো ঠাণ্ডাও হ'ল বাৰু এতিয়া সেইকাৰণে মানে ধুনীয়া ৱেডাৰ হৈ আছে পুৰা এতিয়া একদম তো সেইবিলাক কৰি মেলি পুৰা আজৰি হ'লো মোৰ আৰু এটা কাম আছে আমাৰ মানে ফটোত পূজা কৰোঁ আমি মূৰ্তি যিহেতু আমাৰ ঘৰত নানে আমাৰ ঘৰতে যি মূৰ্তি আছে আৰু এখন ডাঙৰ দুৰ্গা মাৰ ফটো আছে সেইখনতে মানে পূজাভাগ দিয়া হয় আৰু বেদী স্থাপন কৰে সেই বেদীটো দেখাম বাৰু আপোনালোকক কলশ স্থাপন হ'ব সেইখিনিও দেখাম কাইলৈ কেনেকৈ কি কৰা হয় তো সেই ফটোবোৰ অলপমান চাফ চিকুণ কৰিব আছে সেইখিনি অলপ পিছত কৰিম আৰু পণ্ডিতজী আহিব বেদীখন বনাব সেয়াও আপোনালোকক দেখাম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডিঙলৈকে আৰু কেনেকুৱা লাগে জনাব কমেণ্ট কৰি আৰু সেয়াই আৰু ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব প্ৰথমতেই কৈ দিছোঁ মানে ভিডিঅ'টোৰ মাজতেই কৈ দিছোঁ আৰু কাৰণ ছাবস্ক্ৰাইবাৰ মানে মোৰ বহুত কম হৈ আছে সেইকাৰণে আপোনালোকে যদি চাইছে ভিডিঅ'টো প্লিজ যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু বলক তেতিয়াহ'লে আজি আকৌ কি হয় সেইখিনি আপোনালোকক দেখাইছোঁ আৰু এয়া হৈছে আমাৰ পূজাৰ সামগ্ৰী ইয়াতে এই দেউতাৰ অফিচটোতে এনেকৈ ৰখা হৈছে আৰু এফালে এইবিলাক পূজাৰ বস্তু হয় কলশ আছে আৰু এইবিলাক হৈছে কালাৰফুল চাউলবিলাক যে এইবিলাকত ৰং কৰি পেলাই আজি ৰাতিপুৱা মানে ৰং কৰা হ'ল তাৰপিছতে ৰ'দত শুকাই পেলাই এনেকৈ থৈ দিছোঁ আৰু এইবোৰ পূজাৰ বস্তু চব এইবিলাক ঘি আছে এফালে নাৰিকল আৰু এইবিলাক পনীৰ চনীৰ কিবা খোৱা বস্তুও আছে বাৰু আমাৰ এয়া বস্তু আজি এতিয়া বজাৰ কৰি অনা হ'ল আৰু বাহিৰত পূজাৰ যা যোগাৰ কৰি আছে বেদী বনাই আছে সেইখিনি মই আপোনালোকক দেখাই আছিলোঁ বোলো এতিয়া এওঁলোকৰ বজাৰ হৈ গ'ল আৰু মালা এইবিলাক কিতাপ মানে আৰু মই দেউতাৰ অফিচ ৰুমত বহি আছোঁ দেই সেইকাৰণে অকণমান খেলি মেলি হৈ আছে বেকগ্ৰাউণ্ডটো গোটেই এয়া বস্তুবোৰ চব
কাইলৈ ধুনীয়াকৈ সজাই পৰাই দেখাম বাৰু আজি এনেকৈয়ে অলপ আপোনালোকক দেখাই দিছোঁ আৰু এইফালে এয়া বাঁহৰ এইবিলাক লাঠি বনাই আছে এইবিলাকে ঝাণ্ডাবিলাক লগাব লাগিব মানে আৰু এয়া চাউলৰে বেদীখন বনাই বুলি যে কৈছিলোঁ যে কালাৰফুল চাউল দি পেলাই এনেকৈ এইটো কিবা নিয়ম হয় মানে ডিজাইন নহয় এইটোত যেনেকৈ স্বস্তিকা বনাইছে সেইটো কিবা নিয়মতে মানে নিয়ম অনুসাৰীয়ে বনাইছে সেই ভাগো আৰু এই ভাগ হৈছে নৱগ্ৰহৰ বেলেগ বেলেগ কালাৰ আছে দেখিছেনে আৰু এই তিনিখন বেদী এনেকৈ ইয়াতে স্থাপন কৰা হ'ল আৰু এয়া হৈছে গেহু এইফালে গেহু আছে আৰু এইফালে এয়া জ মানে জোৱাৰ নে কি বুলি কয় যে সেইটো নেকি মই ইমান ভালকৈ নাজানো ধান নহয় কিন্তু এইখিনি এতিয়া তিয়াই থৈছোঁ এনেকৈ আৰু এইখিনি কাইলৈ মাটিৰে লগত মিলাই পেলাই সেই কলহ স্থাপন কৰিব ইয়াৰ ওপৰত দেখাম বাৰু সেয়া হে গাইজ গুড মৰ্ণিং আজি এয়া পূজাৰ দিন নৱৰাত্ৰি আজিৰ পৰা ষ্টাৰ্ট যিহেতু আৰু আপোনালোক সকলোলৈকে নৱৰাত্ৰিৰ শুভেচ্ছা যাচিলোঁ আৰু এতিয়া আমাৰ আজি পূজা ষ্টাৰ্ট হ'ব 11টা বজাৰ পৰা বৰ্তমান 10টা বাজিছে 1 ঘণ্টা বাকী আছে 11টা বজাত পণ্ডিতজী অহাৰ কথা গতিকে সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে কোনোবাই ফুল আনিব গৈছে কোনোবাই কল আনিব গৈছে সেই তেনেকৈ মানে সবেই মানে বেলেগ বেলেগ বস্তু জেগাত নিজৰ নিজৰ কামত লাগি আছে আৰু এতিয়া মই গা পা ধুই মেলি ৰেডি হ'লোঁ তললৈ যাওঁ অকণমান তাতে সেই প্ৰসাদ চসাদৰ বস্তুবিলাক ৰেডি কৰিব আছে যিহেতু ফল মূলবিলাক ধুই মেলি কাটি মেলিব লাগে সেইখিনি ৰেডি কৰোঁগৈ আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম আপোনালোকে চাই থাকিব আৰু এইফালে আমাৰ ঘৰৰ ল'ৰাকেইটা পূৰা কামত ব্যস্ত পূজাত লগা বস্তু এইবিলাক ৰেডি কৰি আছে আৰু এইফালে মই অলপমান ৰেডি কৰি দিলোঁ আৰু অলপমান বাকী আছে বাৰু আৰু এইবিলাক মানে মাক আগবঢ়োৱা হ'ব এনেকুৱা 40 ভাগ বনাব লাগিব আৰু এয়া কালি যে তিয়াই থৈছিলোঁ এইখিনি এতিয়া পানীৰ পৰা টুকিলোঁ পণ্ডিতজী আহিলে মাটিৰ লগত মিলাই পেলাই মানে কলহ স্থাপন কৰিব আৰু এইবিলাক লং ইলাইচি দালচেনি কেশৰ সিন্দুৰ এইবিলাক দিয়া থাকে ইয়াত আৰু এইফালে এয়া ফটোখিনিও ধুনীয়াকৈ লগাই দিলোঁ আৰু এইখন যে আমাৰ বহুত দিনৰ পুৰণা ফটো হয় মানে এইকেইখন নতুন হয় বাৰু এইখিনি আমি এনেকৈ লগাই দিলোঁ ইয়াতে আৰু এই পূজা ভাগত আচলতে বিভিন্ন ধৰণৰ ফুল দৰকাৰ হয় মানে বেলেগ বেলেগ কালাৰৰ আৰু সেইকাৰণে সেইমতে গোটোৱাও হয় বাৰু আৰু এইফালে যে এয়া যে দেখিছে নৱগ্ৰহৰ কাৰণে বুলি কৈছিলোঁ এয়া ইয়াতে হনুমানজী আৰু লক্ষ্মী গণেশ ৰখা হৈছে তাৰপিছতে সৰস্বতী মাক ৰখা আছে আৰু এই ঝাণ্ডাবিলাক যে দেখিছে ঝাণ্ডাবিলাক হৈছে নৱগ্ৰহৰ ঝাণ্ডা আৰু ইফালে আমাৰ ল'ৰাটো ৰেডি হ'ল পূৰা পূজা কৰিবৰ কাৰণে পূজাত বহিব যিহেতু আৰু এয়া মই এতিয়া ৰেডি হ'লোঁ আৰু আমাৰ পূজাও তলত আৰম্ভ হৈছেই অলৰেডি পূজাৰী যি আহিলে আজি অলপমান লেট হ'ল আচলতে তেওঁ বেলেগ জেগাতো যিহেতু পূজা কৰায় 11টা বজাত অহা কথা আছিলে কিন্তু এতিয়া 12টা বাজি গ'ল মানে দেৰি হৈ গ'ল অলপমান কিন্তু পূজাৰ টাইম আছে বাৰু মানে কলহ স্থাপনৰ টাইমমতেই আহিছে গতিকে এতিয়া মই তললৈ যাওঁ আৰু আপোনালোকক দেখাওঁ বোলক আজিৰ পূজা ভাগ কেনেকৈ কি হয় আহক আৰু আমি এনেকৈ উৰণি লৈ থাকোঁ দেই ইয়াত মানে পূজা পাতল হ'লে এনেকৈ উৰণি লৈ পেলাই পূজা কৰোঁ আৰু এয়া আমাৰ পূজা ষ্টাৰ্ট হৈ গ'ল আৰু কলহ স্থাপনো হৈ গ'ল আৰু এয়া মাটিৰ ঢেপত যে গেহু আৰু জখিনি দিয়ে বুলি কৈছিলোঁ সেয়া দি পেলাই কলহ স্থাপন কৰা হয় আৰু এই ভাগ হৈছে অখণ্ড জ্যোতি এয়া ইফালে এয়া পূজা কৰাই আছে পণ্ডিতজীয়ে আৰু ঘৰৰ মানুহ এয়া সকলো আমি বহি আছোঁ ইয়াতে আৰু নিজৰ নিজৰ কাম কৰি আছে বাৰু সকলোৱে আৰু ইফালে এয়া আগবঢ়াইছে পাণ তামোল এইবিলাক চুপাৰী আগবঢ়াই বুলি কৈছিলোঁ যে সেয়া আৰু লগতে ফল মূল মানে ভোগ আগবঢ়াই মাক আৰু এইফালে মালা তাৰপিছতে আৰু সকলোৱে আমি ফুল অৰ্পণ কৰিম শেষত আৰু সেয়াই আমাৰ আজিৰ পূজা শেষ হ'ল মানে ৰাতিপুৱাৰ ভাগৰ আগবেলা ভাগৰ পূজাটো শেষ হ'ল আৰু ঘট স্থাপন কৰা হ'ল কলহ স্থাপন হৈ গ'ল আমাৰ আৰু আৰু সেয়া ঘেহু আপোনালোকক যে দেখাইছিলোঁ সেয়া মাটিত এনেকৈ হেৰি কৰি পেলাই মানে ঢিপটো বনাই পেলাই তাতে কলহ স্থাপন কৰা হয় আৰু সেয়া মানে গণেশজীৰ গোবৰ দি পেলাই গণেশজীক পূজা কৰা হয় তাতে গণেশজী আহে বুলি কোৱা হয় গণেশজী বুলি ভবা হয় মানে সেই ঘট স্থাপন কৰোঁতে তাৰপিছতে সেয়া দুৰ্গা মাকো পূজা দিয়া হ'ল
আপোনালোকে দেখিলে আৰু আমাৰ ঘৰত যিহেতু ফটোৰে পূজা হয় আৰু সেই ফটোখন যে আপোনালোকে দেখিছে ডাঙৰ ফটোখন সেইখন বহুত দিনৰে মানে এওঁলোকৰ আইতাকহঁতৰ দিনৰে ফটো নেকি মানে বহুত দিনৰে সেইখন সেই চেঞ্জ কৰিব লাগিব বুলি আমি কৈ আছোঁ আৰু মানে পুৰণা হৈছে ন যিহেতু বহুত বেছি পুৰণা ফটোকো বা অলপমান ভাগি মেলি গ'লেও পূজা কৰা নাযায় বুলি কয় খণ্ডিত হৈ গ'লে মানে সেয়া বেয়া বুলি কয় আৰু কৰা নহয় তো সেই তাৰ আগতেই মানে আমি সেইখন এই বছৰটো নকৰোঁ নেক্সট ইয়েৰ পাৰিলে সেইখন ফটো চেঞ্জ কৰিম আৰু নতুন ল'ব লাগিব নতুন এখন আনিছোঁ বাৰু তথাপিও সিমানটো চাইজৰে মানে এখন আকৌ ডাঙৰ ল'ব লাগিব বাৰু সেয়ে যি কি নহওক আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে পূজা যদি কোনোবা ইণ্টাৰেষ্ট হয় পূজা কৰা মানুহে যোনে পূজা কৰি ভাল পায় মানে তেওঁলোকে এনেকুৱাবিলাক ভিডিঅ' ভালেই পাব বাৰু আৰু আজি পূজা ভাগত সেয়া প্ৰথমা তিথি যিটো হয় মানে মা শৈলপুত্ৰীৰ পূজা কৰা হয় সেয়া মা শৈলপুত্ৰীৰ নামত আমাৰ পূজা হৈ গ'ল আৰু আৰতিও হ'ল দিনৰ আৰতি হৈ গ'ল আৰু আমি প্ৰসাদ চসাদ ল'লোঁ সকলোৱে আজি যিহেতু আমি ব্ৰতত আছোঁ আজি আমি নিমখৰ বস্তু একোৱেই নাখাওঁ ফলাহাৰত আছোঁ কাইলৈ খাব পাৰিম কাইলৈ অন্ন খাওঁ আমি এওঁহে নাখায় এওঁ 9 দিন পূৰা ফলাহাৰত থাকিব আৰু গধূলি আৰতি হ'ব আকৌ গধূলি সেই চাকি বন্তি ধূপ জ্বলাই পেলাই ধূপ ধূনা জ্বলাই আকৌ আৰতি কৰিম সেই ওম জয় অম্বে কৰি যিটো মাৰ আৰতি হয় সেইটো গাই পেলাই ধূপ ধূনা জ্বলোৱা হয় তাৰপিছতে যি গছ অখণ্ড জ্যোতি জ্বলাইছে আমাৰ সেই চাকি গছ কিন্তু আমাৰ 9 দিনেই জ্বলি থাকিব গতিকে সেই চাকি গছ আমি খুব সাৱধানেৰে মানে চাই থাকিব লাগিব জ্বলা মানে অকণমান যদি ঘি কমি যায় আকৌ তাত দিবগৈ লাগিব ঘিৰ চাকি হয় আমি ঘিৰ চাকি জ্বলাওঁ আমাৰ ঘৰত কিছুমানে মিঠাতেলৰো জ্বলায় বাৰু মিঠাতেল আৰু ঘিউ চাকি জ্বলোৱা হয় আচলতে তাৰপিছতে সেয়ে আকৌ সন্ধিয়া আপোনালোকৰ আৰতিত দেখাম আৰু এইকেইদিন মই আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পূজাখিনিতো দেখামেই বাৰু হয়তো কিছুমান বড়ো হৈ যাব পাৰে কাৰণ অলপমানতো নিয়ম নীতিখিনি একে নিচিনা হৈ যায় ন 9 দিন তো গতিকে তাৰ মাজতে মাজে মাজে মই আপোনালোকক ৰেচিপিও শ্বেয়াৰ কৰিম ব্ৰতত কি খায় সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এইটো শ্বেয়াৰ কৰিম যে লচুন পিঁয়াজ নিদিয়াকৈ কেনেকৈ আমি বনাওঁ কাৰণ মানুহে বহুতে ভাবে ন বিনা লচুন পিঁয়াজ দি পেলাই কি বনাই খায় মানে সোৱাদ নহ'বই নেকি সেইবুলি ভাবে কিন্তু বিশ্বাস কৰক এইকেইদিনত আমি যি খাওঁ সেই খানাটো মানে কাহানিও মানে বেলেগ দিনা মানে সেই বস্তুটোৰ টেষ্ট মানে তেনেকুৱা আমি কেতিয়াও নাপাওঁ মানে লচুন পিঁয়াজ দি পেলাই সেই টেষ্টটো মানে নুঠে মানে বহুত ধুনীয়া হয় খাবলৈ আৰু আপোনালোককো শ্বেয়াৰ কৰিম বাৰু সেইখিনি আমি মানে নহৰু পিঁয়াজ ইউজ নকৰোঁ আদা বিলাহী এইবিলাক ইউজ কৰিব পাৰি মছলা ইউজ কৰিব পাৰি যি বস্তু ইউজ কৰিব পাৰি সেইখিনিয়ে মানে আমি ব্ৰতৰ খানা খাওঁ এইকেইদিন আৰু কমপ্লিট নিৰামিষ গতিকে আপোনালোককো শ্বেয়াৰ কৰি দিম আৰু ফলাহাৰত ব্ৰতত কি কি খাব পাৰি সেই কাৰণ মই মোৰ হাজবেণ্ডলৈতো বনামেই ন গধূলি যিহেতু তেওঁ নিমখীয়াটো খাব পাৰিব সন্ধ্যা নিমখ ইউজ কৰি পেলাই সেইখিনিও বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'খিনি চাই থাকিব আৰু গধূলি আৰতিটো অকণমান আকৌ দেখাই দিম গতিকে গধূলি আৰতিত আকৌ আপোনালোকক লগ পাই এইখিনিতে আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ এয়া যে মোৰ ভৰিত দেখিছে ৰঙা ৰঙা এয়া হৈছে আলতা আমি আমাৰ ঘৰত পূজা হ'লে এনেকৈ লগাওঁ স্পেচিয়েলি দুৰ্গা পূজাত লগোৱাই হয় আজি লগাইছোঁ আকৌ আমি সপ্তমীৰ দিনাখন লগাম যিহেতু এইকেইদিন আমি এইবিলাক বস্তু ইউজ নকৰোঁ আৰু এইফালে এজনী আমাৰ ইবি শুই আছে দেখিছেনে তাই একদম মানে বৰ দিগদাৰ পাইছে আৰু ৰুমত এনেকৈ সোমাই থাকিবলগীয়া হৈছে এইজনী চাওক আৰু এতিয়া মই আহিছোঁ কিটচেনলৈ আৰু খাবৰ বাবে আমি আজি মানে মিঠা বস্তু যিহেতু খাব লাগে সেইকাৰণে মই এয়া মাখানা ভাজিব লৈছোঁ মাখানা আৰু সাবুদানাৰ পায়স বনাম মিক্স কৰি পেলাই তাৰ কাৰণে মই প্ৰথমে মাখানাখিনি ভাজি ল'লোঁ আৰু এতিয়া অলপমান কাজু কিচমিচ ঘি তেনেকৈ ভাজি লৈছোঁ আজি যিহেতু আমি নিমখ নাখাওঁ মিঠা বস্তুৱে খাম আৰু এতিয়া এয়া অলপমান গাখীৰ দি দিছোঁ মই আমুল তাজা ইউজ কৰিছোঁ ইয়াতে গৰু গাখীৰ ইউজ কৰিব পাৰে কিন্তু গৰু গাখীৰটো অকণমান পাতল হয় কাৰণে মই আমুল তাজা ইউজ কৰিলোঁ আৰু গাখীৰখিনি উতলাৰ পিছত এতিয়া ইয়াতে অলপমান কনডেন্স মিল্ক মিক্স কৰি দিছোঁ চেনিৰ সলনি মই কনডেন্স মিল্ক দিছোঁ কোনোবাই যদি বেছি মিঠা খায় আপোনালোকে মানে চেনিও এড কৰিব পাৰে আৰু ইয়াতে অকণমান ইলাচি দি দিলোঁ খুন্দি পেলাই 2টা ইলাচি খুন্দি দি দিছোঁ যাতে গোন্ধটো ভাল আহে এনেও গোন্ধটো ভালেই আহে বাৰু ঘিত ফ্ৰাই কৰি দিলে যিহেতু ভাল গোন্ধ আহে আৰু এতিয়া ভাজি থোৱা গোটেই মাখানা আৰু কাজু কিচমিচখিনি ইয়াতে মই এতিয়া দি অলপমান উতলাই ল'ম এয়া চাওক এনেকৈ এতিয়া অলপমান কোমল হ'বৰ কাৰণে দিম যিহেতু মাখানাখিনি ভাজি দিয়াৰ পিছত অলপমান কুৰকুৰীয়া হৈ যায় ন এতিয়া যাতে এইটো পূৰা ছফ্ট হৈ যায় তাৰ কাৰণে মই অলপমান বইল কৰিম আৰু এয়া চাওক গাখীৰখিনি ডাঠ হোৱালৈকে মানে এনেকৈ বইল কৰি থাকিব এয়া দেখিছেনে
আৰু এইটো খাই পেলাই মানে খুব ভাল লাগে আৰু মই এতিয়া অলপমান এলমণ্ড কাটি পেলাই দি দিছোঁ আৰু মই মাজতে 2 চামুচ সাবুদানাও দি দিলোঁ কিন্তু 2-3 চামুচমান দিছোঁ কিন্তু ভিডিঅ' কৰা নহ'লে সেইটো স্কিপ হৈ থাকিলে মানে যেহেতু লৰালৰিকৈ বনোৱা হৈছে সকলোবিলাক কাম লৰালৰিকৈ কৰা হৈছে আৰু এই আছক ফাইনেলি মোৰ সাবুদানা আৰু মাখানাৰ পায়স ৰেডি হৈ গ'ল এইটো এনেও আপোনালোকে কেতিয়াবা ঘৰত বনাই খাই চাব পাৰে মানে ব্ৰতত নহ'লেও এনেও বনাই খাই চাব পাৰে বহুত টেষ্টি হয় এইটো খুদা সাবুদানাৰটোৰ লগত ইমান ভাল নালাগে এনেকৈ মিক্স কৰি পেলাই খাই চাব মানে বহুত টেষ্টি হয় এই আছক कैसा है कैसा हुआ है बढ़िया আৰু এয়া এতিয়া মই আছোঁ আমাৰ পূজা ঘৰত এয়া সন্ধিয়াৰ ধূপ চাকি জ্বলালোঁ ধূনা জ্বলালোঁ দেখালোঁ ধূনা আৰু আজি যিহেতু আকৌ আৰতি নহয় কাৰণ দিনত আজি আবেলি 12 বজাৰ পিছত আৰতি হৈছিলে আবেলি মানে 3-3:30 মান বাজিলে আৰতি হওঁতে সেইকাৰণে আকৌ এতিয়া সন্ধিয়াৰ আৰতি আজি নকৰে পণ্ডিতজী আহিছিলে সেয়া কৈ থৈ গ'ল আকৌ কাইলৈ ৰাতিপুৱা 9টা বজাত আহিব আকৌ কাইলৈ ৰাতিপুৱাৰ পৰা পূজা হ'ব আৰু আজি পূজাখিনি এয়াই আছিলে এনেকৈ হ'ল আৰু আপোনালোকেও ইয়াৰ পৰা মাৰ পৰা আশীৰ্বাদ বিচাৰিব আৰু সেয়াই আজিৰ ভিডিঅ'টো এতিয়া এইখিনিতে এণ্ড কৰোঁ আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট এইকেইদিনৰ যিখিনি পূজা হয় সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজিলৈ ইমানতে আহিছোঁ দিয়ক